নমস্কাৰ এনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আজি এটা নিজৰ ওপৰত টপিক লৈছোঁ। কথাটো হৈছে কি, মই এটা কথা কৈছিলোঁ ভিডিঅ'টোত বহুতকেইটা মই কথাটো সুধিছিও। মই কিন্তু সঁচাকৈ ৰেলৱে চাকৰিটো বাদ দি কিন্তু মই ব্যৱসায় কৰিম বুলি মই ঠিক কৰি লৈছিলোঁ। চাকৰিটো হৈছে কি, ফাদাৰে ৰেলৱেত চাকৰি কৰিছিল। ফাদাৰ যেতিয়া মাৰা গ'ল ফাদাৰৰ চাকৰিটো 2027 লৈ আছে আৰু থাকলি ঘৰৰ একজনে চাকৰিটো পায় আৰু যদি পাবা লগা থাকে মানুহ, আৰু যদি ল'ৰা নাথাকে তেতিয়াহ'লে ঘৈণীয়েকে পায় আৰু সেনেহান। তাৰপিছত আমাৰ যিহেতু ল'ৰাই আহিছিল, তাৰপিছত চাকৰিটোৰ কি কাগজ আহিল, ঘৰত ডাঙৰ মই যিহেতু সেই কি চহী কৰি দিব লাগে আৰু মই যদি নকৰোঁ। মই নকৰোঁ বুলি চহীটো কৰি দিলোঁ। তাৰপিছত ভাইটি কৰিলাক, কিন্তু মই চাকৰি কৰিব ইচ্ছাও নাছিল আচলতে। কিন্তু মোৰ টাৰ্গেট আছিল কিন্তু ব্যৱসায় কৰাৰে এটা প্লেন আছিল। ব্যৱসায় হ'লে কি আৰু নিজৰ দ্বাৰা ইচ্ছামতে আৰু কৰিব পাৰি আৰু সেয়ে কথা। কি বেলেগৰ তলত কাম কৰাটো মই বিৰাট এইটো বেয়া পাওঁ। ইমান কথা কৈ থাকিব নোৱাৰি আৰু ছুটি লাগে তাৰে হৈ খাতিৰ ধৰা, ক'ৰবাক কিবা কৰিব লাগে তাৰে হৈ খাতিৰ ধৰা। ইমান মই খাতিৰ ধৰিব নোৱাৰোঁ। সেইকাৰণে মই চাকৰিটো মোৰ বেছি ইণ্টাৰেষ্ট নাছিল। মোৰ কিন্তু অলপ সৰুৰ পৰাই মোৰ ব্যৱসায়ৰ ইণ্টাৰেষ্ট হৈছিল। এইকাৰণে মই কি ৰেলৱেৰ কিন্তু এটা ছিষ্টেম আছে যি কি যদি চাকৰি থাকোঁতে যদি মাৰা যায় তেতিয়া কি হয়, ল'ৰা বা নিজৰ ঘৈণীয়েকে কিন্তু বা ছোৱালী পায়, যিকোনো একজনে পায় মুঠৰ পৰা আৰু। তাৰপিছত মই চহী কৰি দিলোঁ। সি বাৰু এতিয়া কৰি আছে আগৰতলাত। এতিয়া মই এটাই বিজনেছ, কিন্তু মোৰ টাৰ্গেট এটাই আছে, কিন্তু বিজনেছ কিন্তু মই ছাকচেছ হ'মেই আৰু কিবা এটা কিন্তু মই ডাঙৰ কৰিম। কি কৰিম সেইটো কিন্তু মই নাজানো। কৰিম বুলি কৈছোঁ ৰ'ব, কিন্তু মোৰো এটা প্ৰব্লেম হৈ গৈছে। ফেটি লিভাৰ 2 পৰহিৰ পৰা আৰু হৈছে কি, এতিয়া গাটো দুৰ্বল একদম কথা চথা ক'বৰ ইচ্ছা নাযায়। জ্বৰে উঠছি নে কি উঠছি, ভাল মাৰাই যাওঁ নে কি ক'ব নোৱাৰোঁ। মাৰা গেলি আৰু ভিডিঅ' বন্ধ, কিন্তু এটা লাষ্ট ভিডিঅ' যদি মাৰা যাওঁ, আৰু যদি মাৰা নাযাওঁতে ভিডিঅ' দিম। তে আপোনালোকে ব্যৱসায় কৰাৰ কাৰণে চেষ্টা কৰক। ব্যৱসায় কৰি পেলাই আপোনালোকে যাতে ডেভেলপ হ'ব পাৰে তাৰে ওপৰত গুৰুত্ব দিয়ক। আৰু ব্যৱসায় কি জানে না, অলপ সৰুৰ পৰা কৰাৰ চেষ্টা কৰক। তেতিয়া কি হ'ব, অলপ কি ৰানিং কৰি ব্যৱসায়খন ৰানে। আৰু ব্যৱসায় জানে আপোনালোকে একবাৰত আপোনালোকে ব্যৱসায় ডাঙৰ কৰিব নোৱাৰে। সেইকাৰণে সৰুৰ পৰা যেতিয়া ব্যৱসায় কৰে তাৰমানে কি হ'ব, ধৰক আপোনাৰ এটা 30-35 বছৰ বয়সলৈকে ভাল এটা আপুনি বিজনেছ পাতি লগাই দিব। যদি আপুনি 40ত ব্যৱসায় কৰিব যায় বা 45ত ব্যৱসায় কৰিব যায়, কথাটো কি হৈ যাব, আপুনি শিকাতে টাইম লাগিল 3-4 বছৰ ব্যৱসায়খন। এইটো কিন্তু ডাঙৰ কথা। কি ব্যৱসায় যদি আৰম্ভ কৰে সৰুৰ পৰাই ষ্টাৰ্ট কৰাৰ কাৰণে কৰক। আৰু যদি আপোনাৰ হাতত ধৰক পইচাও নাই, পইচা যদি কম আছে, সৰুকৈ আৰম্ভ কৰক। মই আপোনালোকক এইটো কথা বাৰে বাৰে কওঁ, ময়ো সৰুকৈ আৰম্ভ কৰিছোঁ। আৰু যদি আপোনালোকৰ পইচা আছে তেতিয়াহ'লে অলপ ডাঙৰকৈ আৰম্ভ কৰক। আৰু ব্যৱসায় সদায় নিজৰ মতে কৰিব, বেলেগক দেখা দেখি আপুনি ব্যৱসায় নকৰিব। ময়ো কিন্তু নিজৰ মতে কৰিছোঁ, যি ইচ্ছা মই তাকে কৰিছোঁ। আৰু সেইকাৰণে বহুত ধোপো খাইছোঁ। তে আজি কথাটো সেয়ে, গৰুৰ ফাৰ্ম কৰিছোঁ, মই ছাগলৰ ফাৰ্ম কৰিছোঁ, দোকান, পাত বনোৱা মেচিন, ঠাণ্ডা বনোৱা মেচিন আনিছোঁ। এইগিলাখান কিন্তু মই নিজে কৰিছোঁ দিয়ক। কাকো কিন্তু মই হেৰি কৰি পেলাই কাৰো কথা শুনি বা হেৰি কৰি পেলাই কিন্তু মই এইগিলাখান কৰা নাই। কিন্তু এতিয়া কথাটো হৈ গৈছে, মই এতিয়া ফেটি লিভাৰ 2 আজি হ'লে মোটামুটি 5 মাহমান। অলপ ফেটি লিভাৰটো ভাল পাইছোঁ নাপাওঁ। আজিকালি কিন্তু ফেটি লিভাৰ চবৰে দিয়ক। মই আপোনালোকক কিন্তু কৈ দিলোঁ, ফেটি লিভাৰ একদম 190টাৰে ফেটি লিভাৰ হোৱা হৈ গৈছে। এতিয়া পৰহিৰ পৰা আৰু কি হ'ল, গাটো ইমান বেয়া লাগে নিজে ক'ব নোৱাৰোঁ। আৰু আজি এইটো ভিডিঅ' মই বনোৱাৰ কাৰণটো হৈছে কি, কথাটো হৈছে কি, আৰু মই কেইদিনমান ভিডিঅ' নবনাওঁ। অলপ বেমাৰটো আগে অলপ ভাল পাই লওঁ। তাৰপিছত আৰু ভিডিঅ'বিলাক দিব লগা হ'লেও ময়ো অলপ ৰিচাৰ্চ কৰিব লাগেতো। এনাই আৰু কি ইয়াতে মোবাইলটো লগাই পেলাই কি এনাই
আহিলে বহি কি ভিডিঅ' ওলাই যাব নেকি নাযায় মানে অলপ ময়ো ৰিচাৰ্চ কৰিব লাগে মানে যে ইনকুৱাৰী আজি বনাম বা ময়ো অলপ এটা ভিডিঅ' বনোৱাৰ আগত মানে অলপ সময় ল'ব লাগে মানে অলপ জানাৰ কাৰণে তো এইটো কিন্তু মোৰ লাষ্ট ভিডিঅ' লাষ্ট মানে পাৰ্মানেণ্টলি লাষ্ট নহয় মানে কি আৰু মানে অলপ ভাল নহওক লগিন আৰু লাষ্ট মানে আৰু এতিয়া 3-4 দিন 5 দিন যি লাগে আৰু কেইদিনমান বৰ্তমান মোৰ মানে কি হেৰি থাকিব মানে বন্ধ থাকিব যদি বেমাৰ ভাল পাওঁতে দিম আৰু তো বেমাৰ ভাল নাপালে তো জানেই আৰু মানে ভিডিঅ' আৰু পাৰ্মানেণ্টলি বন্ধ তে নমস্কাৰ আজি আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব